শব্দ মিলি পেলাই হল আমাৰ নিউট্ৰাচিউটিকেলছ আজি আমাৰ যেটো প্ৰডাক্ট আমি কভাৰ কৰিম এটো আমাৰ হল স্পাইৰুলিনা গোল্ড ক্যাপসুল স্পাইৰুলিনা তো কি হয় অলপ সিম্পল কি বুজি লৈছো স্পাইৰুলিনা এটা ন্যাচাৰাল বস্তু হয় যেটো ব্লু গ্ৰীন এলগি বুলি কোৱা হয় ব্লু গ্ৰীন এলগি হয় বস্তুটো আৰু নেচাৰত পোৱা যায় এটো হেলদিয়েষ্ট সুপাৰফুড বুলি কোৱা হয় তাৰ মানে পৃথিৱীত সবতকে হেলদিয়েষ্ট সুপাৰফুড হয় এটো কাৰণ স্পাইৰুলিনাত 60% হাইলি ডাইজেষ্টেবল প্ৰটিন থাকে 60% হাইলি ডাইজেষ্টেবল প্ৰটিন মানে হল আপোনাৰ ডাইজেষ্টেবল প্ৰটিন মানে কি হয় যেটো প্ৰটিন আপুনি হজম কৰিব পাৰিছে তাৰ মানে এনেকুৱা প্ৰটিন আছে যেটো আমাৰ বডিয়ে হজম কৰিব পাৰিব বহুত ইজিলি এতিয়া কিছুমান ইনফৰমেশন বা ফ্যাক্টস মই কম ইন্টাৰেস্টিং কথা হয় স্পাইৰুলিনা গোল্ডক লৈ স্পাইৰুলিনা যেটো হয় এটো পৃথিৱীৰ সবতকে পপুলাৰ এটা সাপ্লিমেন্ট হয় আপুনি যদি নেটতো সার্চ কৰে পাই যাব স্পাইৰুলিনা বস্তুটো বহুত পপুলাৰ হয় বেলেগ বেলেগ ফৰ্মত ইউজ কৰা হৈছে বেলেগ বেলেগ কোম্পানীয়ে ব্ৰ্যান্ডে ইউজ কৰিছে এতিয়া স্পাইৰুলিনাটো পপুলাৰ কেতিয়া হ'ল যেতিয়া পৰা নাসায়ে এটো এস্ট্ৰনটৰ খানাৰ কাৰণে এপ্ৰুভেল দিলে বা প্ৰপোজ কৰিলে তেতিয়াৰ পৰা কিন্তু স্পাইৰুলিনাটো বহুত বেছি পপুলাৰ হৈ গল ইয়াত ইন্টাৰেস্টিং ফ্যাক্টটো কি হয় স্পাইৰুলিনা বস্তুটো ফ্ৰেশ ওয়াটাৰটো গ্ৰো হ'ব পাৰে আৰু সল্টি ওয়াটাৰটো গ্ৰো হ'ব পাৰে এটো এটা ন্যাচাৰাল বস্তু হয় তাৰ মানে দুই ধৰণৰ বেলেগ বেলেগ কন্ডিশনতো বস্তুটো গ্ৰো কৰিব পাৰে 7 গ্ৰাম স্পাইৰুলিনা পাউডাৰত কি থাকে 7 গ্ৰাম স্পাইৰুলিনা পাউডাৰৰ ভিতৰত 4 গ্ৰাম প্ৰটিন পাৰ্ট থাকে তাৰ মানে ম্যাক্সিমাম পাৰ্টটো প্ৰটিনৰে হয় এটোৰ বাহিৰে কি থাকে ভিটামিন B1 থাকে B2 থাকে আৰু B3 থাকে ভিটামিন B1 থাকে 11% 11% ভিটামিন B2 থাকে 15% আৰু ভিটামিন B3 থাকে 4% তাৰমানে 4% আৰু এই পার্সেন্টেজটো কি কৈ আছো আমাৰ RDA তে জিমান লাগে RDA মানে হল যেটো আমাৰ ৰিকোয়াৰ্ড ডেইলি এলাউন্স তাৰ মানে আমাৰ ডেইলি জিমানটো লাগে তাৰ 11% B1 টো আপুনি স্পাইৰুলিনাত পাই যাব 15% B2 টো আপুনি স্পাইৰুলিনাত পাব আৰু 4% B3 টো আপুনি স্পাইৰুলিনাত পাই যাব এই গুটেইখিনি বস্তুৰ বাহিৰে আৰু দুটা মিনাৰেল থাকে ইয়াত এটা হল কপাৰ সেকেন্ড টো হল আয়ৰন কপাৰ কিমান থাকে কপাৰ 21% 21% থাকে আৰু আয়ৰন কিমান থাকে 11% তাৰ মানে 7 গ্ৰাম স্পাইৰুলিনাটো যদি আপুনি লৈছে দেখিছে কিমানখিনি নিউট্ৰিশনাল ভ্যালু ইয়াত থাকে নিউট্ৰিশনাল তথ্যবিলাক থাকে যেটো আমি পুষ্টিকৰ খাদ্য বা দ্ৰব্য বুলি কওঁ এতিয়া বহুত কমন এটা কোৱেশ্চন আছে কেতিয়াবা হয় প্ৰটিন বুলি ক'লে এটা কনসেপ্ট আছে মার্কেটত যে বহুতে এটো ভাবে যে ভেজিটেৰিয়ান মানুহৰ লাইফত প্ৰটিনটো বহুত কম হয় এটো ফ্যাক্ট হয় ভেজিটেৰিয়ান মানুহৰ কি হয় আমাৰ নন ভেজ আইটেম বিলাকত প্ৰটিনটো বহুত হাই প্ৰটিন থাকে নন ভেজ নোখোৱা কাৰণে প্ৰটিন ডায়েটত বহুত কম হৈ যায় ইহঁতৰ হেতু কাৰণে ডেফিনেটলি প্ৰটিনৰ ডেফিচিয়েন্সি যেটো হোৱাৰ প্ৰৱণতাটো হেতু চান্সেসটো ভেজিটেৰিয়ান মানুহবিলাকৰ বেছি থাকে হেতু কাৰণে এটা কম্পেয়াৰ কৰি সোৱা গল কণীৰ লগত এটো কম্পেয়াৰ কৰি সোৱা গল এগৰ লগত আমি কম্পেয়াৰ কৰিলো কম্পেয়াৰ কৰাৰ পিছত সোৱা গল যে আমাৰ স্পাইৰুলিনাটো জিমানখিনি জৰুৰী এমাইনো এসিড দৰকাৰ গুটেইখিনি এটোটো আছে তাৰ মানে জিমানখিনি কণীৰ প্ৰটিনে আপোনাক এমাইনো এসিড দিব কম্পেয়াৰ কৰি সোৱা গল যে গুটেইখিনি দৰকাৰী এমাইনো এসিড স্পাইৰুলিনাও আপোনাক দিব ডেফিনেটলি হেতু প্ৰবলেম আৰু নেথাকিলে যে ভেজিটেৰিয়ান হলে ডেফিচিয়েন্সি থাকিব প্ৰটিনৰ আপুনি তেনেকা মানুহক যদি প্ৰডাক্টটো দিয়ে তো এটো ডেফিচিয়েন্সি পৰা তেখেতে নিজকে উলিয়াব পাৰিব এতিয়া আমি হেলদিয়েষ্ট সুপাৰফুড বুলি কৈ আছো কাৰণবিলাক আমি ডিসকাস কৰি লম চাইলম কি হয় ফাৰ্স্ট কাৰণটো হল যে ইয়াত কণীতকে 6 গুণ বেছি প্ৰটিন আছে নেক্সট হল ফল আৰু সবজিৰ পৰা 10 গুণ বেছি ইয়াত পটাছিয়াম আছে পালেং শাকৰ পৰা 50 গুণ বেছি ইয়াত আয়ৰন আছে গাখীৰৰ পৰা 7 গুণ বেছি ইয়াত ক্যালসিয়াম আছে 10 ধৰণৰ ভিটামিন মিনাৰেল যিখিনি জৰুৰী হয় আমাৰ বডিৰ কাৰণে গুটেইখিনি আছে ইমানলৈকে কাৰ্বোহাইড্ৰেট যেটো আমাৰ বডিত এনাৰ্জিৰ কাৰণে খুব বেছি জৰুৰী হয় হেতুও এটুত আছে হেতু কাৰণে ইমানখিনি বস্তু যদি এটাতে আছে সুপাৰফুড বুলি হলে হেতু কাৰণে কোৱা হয় এতিয়া সব 1 গ্ৰাম স্পাইৰুলিনাত কিমান কিমান নিউট্ৰিশনাল ভ্যালু হয় এই আপোনালোকে স্লাইডখনত দেখিছে ইমানখিনি খানাৰ যেটো পিকচাৰ দিয়া হৈছে ইয়াত
ইমানখিনি বস্তু খোৱাৰ পিছত আপুনি যিমানটো পুষ্টি পাব হেতু আপুনি 1 গ্ৰাম স্পাইৰুলিনাটো খালে পাব বুজু কোনটো খাওয়াটো ইজি ডেফিনেটলি 1 গ্ৰাম স্পাইৰুলিনা খোৱাটো ডেফিনেটলি ইজিলি আপুনি প্ৰটিন ডেফিচিয়েন্সি পৰা বাহিৰৰে নিজকে উলিয়াব পাৰে নাসাৰ সাইন্টিষ্ট আৰু ইএছৰ সাইন্টিষ্ট ইএছৰ পৰা ইয়াত এষ্ট্ৰনটৰ খোৱা কাৰণে স্পাইৰুলিনাটো এপ্ৰুভ কৰা হৈছে প্ৰপ'জ কৰা হৈছে এষ্ট্ৰনট যেতিয়া স্পেচত মিশনত যায় তেতিয়া হলে কিন্তু নৰ্মাল খানা থাকিব নোৱাৰে নিউট্ৰিশনাল ডায়েট এটা থাকিব লাগে তাত ইয়াত প্ৰপ'জলটো দিয়া হৈছিলে কাৰণ 1 গ্ৰাম স্পাইৰুলিনাটো ইকুৱেল কৰে কিমান 1 কেজি ফল আৰু সবজিত যিমানটো নিউট্ৰিশনাল ভ্যালু থাকিব হেতু 1 গ্ৰাম স্পাইৰুলিনাত থাকে তো হেতু কাৰণে ডেফিনেটলি ইজি হয় হেতু কাৰণে নাসাৰ পৰা আৰু ইএছৰ পৰা এটো প্ৰপ'জল এটা দিয়া গৈছিলে স্পাইৰুলিনাৰ বেনিফিট খিনি আমি এতিয়া চাই লম বেনিফিট টু কি হয় এন্টিঅক্সিডেন্ট প্ৰপাৰ্টিজ আছে এন্টিঅক্সিডেন্ট টু কি হয় আমাৰ অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ফ্ৰী ৰেডিকেলৰ পৰা তাৰ মানে বসুৱাৰ কামটো কৰে সিম্পল কে যদি কব যাও আমাৰ বডিটো গাৰ্ড দিয়াৰ কামো কৰিব পাৰে anti-inflammatory properties to whole inflammatory মানে inflammation মানে হল swelling তাৰ মানে ফুলা ভাবটো যদি আছে হেতুকো বহুত পাওয়ারফুল হিসাবে হেল্প কৰিব পাৰে কমাবলে নেক্সট টু হল ব্যাড কোলেস্টেরল যেটো হয় যেটো আমি এলডিএল বুলি কওঁ হেতুকো কমাই দিব পাৰে হেল্প কৰিব পাৰে ট্ৰাইগ্লিসাৰাইড বুলা ফেট এটা আছে হেতুকো কমাই দিয়াত হেল্প কৰিব পাৰে Next to all blood pressure যেটো আমি ৰক্তচাপ বুলি কওঁ blood pressure টো ৰেগুলেট কৰি থব পাৰে মেইনটেইন কৰি থব পাৰে কন্ট্ৰোল কৰি থব পাৰে sugar টো ম্যানেজ কৰিব পাৰে তাৰ মানে আমাৰ blood sugar টো যেটো আমি আমাৰ যেটো কাৰণে blood sugar টো ম্যানেজ নহলে আমাৰ সুগাৰৰ প্ৰবলেম হৈ যাব পাৰে তো blood sugar level টো অলপ ম্যানেজ কৰিবলৈ এটো হেল্প কৰে হেতু কাৰণে আপুনি যদি কাৰবাক ডায়াবালাইট দি আছে তাত কিন্তু প্ৰডাক্টটো লগত দিলে কম্বিনেশনত ভাল কাম কৰিব muscle strength to improve কৰে muscle strength মানে কি আমাৰ যেবিলাক মাংস পেশী হয় এবিলাকৰ কামটো strength to বঢ়াই দিয়ে ইয়াৰ যিমান ক্ষমতা থাকে ক্ষমতাটো বঢ়াই দিয়ে নেক্সট হল endurance to বঢ়ায় এতিয়া muscle strength to গম পালো যে আমাৰ কিমান strong হয় আমাৰ muscles খিনি endurance to কি হয় endurance to এটা example দি বুজাইছো যেতিয়া ধৰি লওক আপুনি 10 কেজি উঠাব পাৰে 10 কেজি উঠাব পাৰে হেতু হল আপোনাৰ স্ট্ৰেংথ আপুনি উঠাব পাৰিছে কিন্তু 10 কেজি উঠাই পেলাই কিমান দেৰি আপুনি থব পাৰে উঠাই পেলাই হেতু হল আপোনাৰ এন্ডিউৰেন্স পাৱাৰ তাৰ মানে বহুতে আছে 10 কেজি উঠাই দাঙি দিব পাৰে কিন্তু দাঙি দিয়াৰ লগে লগে থৈ দিব লাগে এটো তাৰ মানে লৈ পেলাই ক্যাৰি কৰিব নোৱাৰে হেতু তাৰ মানে স্ট্ৰেংথটো আছে কিন্তু এন্ডিউৰেন্স নাই তো এন্ডিউৰেন্সটো বহুৱা কাম কৰে এনিমিয়াৰ প্ৰবলেম যদি আছে হেতুটো হেল্প কৰে ইফেক্টিভ হয় তাতো দেখা গৈছে ভিজুৱেল কমপ্লেইন যদি আৰম্ভ হৈ আছে বা ভিজুৱেল কমপ্লেইন হয় চকুৰ জনিত যদি কিবা প্ৰবলেম আৰম্ভ হৈছে তাতো কিন্তু খুব ভাল বেনিফিট দিয়ে স্পাইৰুলিনাই আৰু লাষ্টত আমাৰ হল স্যানিলিটিটো খুব ভাল কাম দিয়ে স্যানিলিটি বোলা বস্তুটো কি হয় বয়সস্থ মানুহৰ যেটো প্ৰবলেম বয়স হৈ গলে কি হ'ব ন্যাচাৰালি দুটা বস্তু আমাৰ বডিত কম হৈ যায় কি বস্তু আমাৰ নিউট্ৰিশন লেভেলটো কম হৈ যায় তাৰ মানে খোৱা বোৱা বিলাক নরমাল নাথাকে ইয়াং মানুহে যিমান খাব পাৰে বয়সস্থ মানুহ ইমান বেছি খাব নোৱাৰে হজম শক্তিটো ডিক্ৰিজ হৈ যায় কমি যায়গে হেতু কাৰণে এতিয়া ভালকে যদি খাব পৰা নাই ডেফিনেটলি আমাৰ নিউট্ৰিশনটো কমি যায় আৰু নিউট্ৰিশনটো কমি গলে আমাৰ এনাৰ্জি লেভেলটো কমি যায় তো দুইটাই বস্তু বয়সস্থ মানুহৰ ভিতৰত বহুত বেছি প্ৰবলেম হৈ যায় হেতুটো বহুত ভাল বেনিফিট দিয়ে এতিয়া সক স্পাইৰুলিনা গোল্ডক ট্ৰিপল বুস্টাৰ কম্বিনেশন কোৱা হৈছে ট্ৰিপল বুস্টাৰ মানে কি হল ট্ৰিপল মানে 3 হয় আৰু বুস্টাৰ মানে বঢ়াই দিয়া ট্ৰিপল বুস্টাৰ কম্বিনেশন কেলে কৈছে কাৰণ এইটো প্ৰডাক্টত স্পাইৰুলিনাৰ বাহিৰে আৰু দুটা ইম্পৰ্টেন্ট বস্তু ইয়াত এড কৰা হৈছে কি বস্তু এটা হল DHA সেকেন্ডটো হল সাইট্ৰাছ বায়োফ্লেভোনয়েডছ এইখিনি এটাকে আমি অলপ ডিসকাস কৰিম ফাৰ্স্টটো হল DHA এটা DHA নামটো আপুনি কোট শুনিছে অলপ হেল্প কৰিছো মই মনত পেলাবলে DHA নামটো আমি কোট শুনো আমি যেতিয়া টিভি অন কৰো টিভি চাই থাকো যেতিয়া বাচ্চাৰ হেল্থ ড্ৰিংক বিলাকৰ এড আহে তাত DHA টাৰ্মটো বা শব্দটো আপুনি তাতে শুনিছে কাৰণ DHA বোলা বস্তুটো
তাত কেলে কয় DHA বোলা বস্তুটো আমাৰ ব্ৰেইনৰ ডেভেলপমেন্টৰ কাৰণে বহুত ইম্পৰ্টেন্ট ৰোল এটা প্লে কৰে DHA টো ব্ৰেইন ডেভেলপমেন্টৰ কাৰণে খুবেই জৰুৰী হয় আৰু শুনিছেও চাগে যে 100 বছৰৰ ভিতৰত যেটো ব্ৰেইন ডেভেলপমেন্ট হয় আমাৰ এটো 90% ব্ৰেইন ডেভেলপমেন্ট হৈ যায় এটো কাৰণে DHA ৰ বেনিফিট খিনি চাম ফাৰ্ষ্টত হেতুৱে আছে DHA এটা ব্ৰেইন ডেভেলপমেন্টৰ কাৰণে হেলদি ব্ৰেইন ডেভেলপমেন্টৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় নেক্সট হল ইয়াৰ আমাৰ বডিৰ ভিতৰত ট্ৰাইগ্লিসাৰাইড লেভেলটো আৰু ব্লাড প্ৰেছাৰটো কন্ট্ৰোল কৰিবলৈ হেল্প কৰে লো হ'বলৈ হেল্প কৰে এন্টি ইনফ্লেমেশন তাৰমানে ইনফ্লেমেশন থাকিলে এটো কমাই দিয়াৰ কামটো কৰে ইনফ্লেমেশন যেটো মই কলো সোয়েলিং বা ফুলা ভাব যদি কোবাত আছে বডি হেতু কমাই দিয়াৰ কামো কৰে আৰ্থৰাইটিস যেটো হাড়ৰ প্ৰবলেম আৰ্থৰাইটিস আমি কম পাওঁ তাত কিন্তু জয়েন্টত বহুত বেছি পেইন হয় এই পেইনৰ পৰা আৰাম দিবলৈও কিন্তু এটো বহুত ভাল কাম কৰে এজিং প্ৰসেসটো কম কৰি দিয়ে এজিং প্ৰসেসটো কম কৰি দিয়ে মানে এজিং প্ৰসেসটো নরমাল স্পিডত হয় বহুত কাৰণৰ বহুত কাৰণ এনেকুৱা থাকে যেটো কাৰণে আজি ডেটত আমাৰ কি হয় এজিং প্ৰসেসটো কেতিয়াবা ফাস্ট হৈ যায় তাৰ মানে বহুত সোনকালে হ'ব ধৰে হেতু কাৰণে বহুত মানুহ এনেকুৱা মন কৰিব যে বয়সটো কম হয় কিন্তু বয়সতকে বেছি বয়সস্থ যেন লাগে 25 বছৰ হয় কিন্তু দেখা 30 যেন লাগে তেনেকুৱা প্ৰবলেমত কি হয় এজিং প্ৰসেসটো যদি বহুত সোনকালে হ'ব লাগে ফাস্ট হ'ব ধৰে তেতিয়া হলে প্ৰবলেমটো হয় DHA ৰ কামটো কি হল আপোনাৰ যেটো এজিং প্ৰসেস হয় এজিং প্ৰসেসটো ডেফিনেটলি হ'ব আমি যেতিয়া জন্ম লওঁ এজিং প্ৰসেসটো হয় এজিং প্ৰসেসটো নরমাল এটা স্পিড থাকিব লাগে এই নরমাল স্পিডটো হ'বলে মেইনটেইন কৰিবলে হেল্প কৰিব ব্ৰেইনৰ লগত সৰু সৰু প্ৰবলেম যেবিলাক হয় এটা বয়সৰ পিছত যেটো মানি লওক সৰু সৰু প্ৰবলেম কেতিয়াবা আমি কি কৰো কেতিয়াবা বস্তু কিবা এটা কবাত থৈছিলো আমি পাহৰি গলো কত থৈছিলো বিচাৰি থাকো কাবা কিবা এটা কব আছিলে হেতু আমি পাহৰি যাও কি কব আছিলে হেতু কৈ থাকো যে কিবা এটা কব আছিলে কিন্তু কথাটো পাহৰি যাও এই সৰু সৰু প্ৰবলেম বিলাকটো DHA খুব ভাল কাম দিয়ে নেক্সট হল আমাৰ সাইট্ৰাছ বায়োফ্লেভোনয়েডছ সাইট্ৰাছ বোলা বস্তুটো কি হয় সাইট্ৰাছ ফ্ৰুটছ বিলাক ভিটামিন সি লগত ডাইৰেক্টলি কানেকশন আছে এটো তেনেকে মনত থব এতিয়া ভিটামিন সি টো আমি আগতো ডিসকাস কৰিছো ভিটামিন সি টো এটা বহুত ভাল এন্টিঅক্সিডেন্ট হয় হেতু কাৰণে ডেফিনেটলি বসুৱাৰ কামটো এটো আপোনাৰ বডিৰ ভিতৰত কৰিব ফাৰ্স্ট হেতু কাৰণে বেনিফিটত হেতুৱে দেখিছে স্ট্ৰং এন্টিঅক্সিডেন্ট হয় এটা বডিত গাৰ্ডৰ নিচিনাকে কাম কৰে বসুৱাৰ কাম কৰে অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ফ্ৰী ৰেডিকেলৰ পৰা ব্লাড সার্কুলেশনৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আমাৰ যেটো সাইট্ৰাছ বায়োফ্লেভোনয়েডছ হয় তাৰ মানে আমাৰ তেজ প্ৰবাহৰ যেটো এটা প্ৰসেস আছে হেতু ব্লাড সার্কুলেশন বুলি কোৱা হয় হেতু কাৰণে বহুত জৰুৰী এটা কম্পোনেন্ট আমাৰ যেটো ৰেসপিৰেটৰি সিস্টেম হয় হেতু মেইনটেইন কৰিবলৈ হেল্প কৰে ইমপ্ৰুভ কৰি দিয়ে ৰেসপিৰেটৰি সিস্টেমটো কি হয় একদম সিম্পল কে কৈছো যেটো আমাৰ উখা লোৱাৰ প্ৰসেস হয় আমি উখা লৈ আছো আকৌ উখাটো এৰি দিও এই যেটো প্ৰসেস হয় এটো লাংছৰ পৰা হয় আমাৰ লাংছত হয় এটো এই লাংছৰ যেটো ফাংশন হয় হেতুকে ৰেসপিৰেশন বা ৰেসপিৰেটৰি সিস্টেম বুলি কোৱা হয় সেই সিস্টেমটো এটো মেইনটেইন কৰি থবলে ভালকে যাতে হয় ব্ৰিডিংটো স্মুথ হয় হেতু মেইনটেইন কৰাত হেল্প কৰে আৰু ব্ৰিডিংৰ কোৱালিটিটো আপোনাৰ ইমপ্ৰুভ কৰি দিয়ে আমাৰ বডিত আৰ্টাৰিজ আৰু ভেইন বোলা বস্তুটো থাকে যেটো কানেক্ট কৰাৰ কামটো হল ক্যাপিলাৰি বোলা বস্তুটো ডক্টৰ বিষয়ে কৈছো যে প্ৰডাক্টটো কাক দিব পাৰিম ফাৰ্স্ট পইণ্টটো আমাৰ হল ভেগানছ এণ্ড ভেজিটেৰিয়ান ভেগান আৰু ভেজিটেৰিয়ান কি হয় ভেজিটেৰিয়ান আমি সবে গম পাওঁ নন ভেজ নাখায় ভেগানছ কোন মানুহবিলাক হয় এনিমেল সোৰ্সৰ পৰা অহা একো বস্তু নাখায় তাৰমানে গাখীৰ বা মধু নিচিনা বস্তুবিলাকো নাখায় ইমান বেছি ৰেস্ট্ৰিকশন থাকে খোৱা বোৱাত হেতু কাৰণে প্ৰটিনৰ ডেফিচিয়েন্সিটো হৈ যাব পাৰে যেটো আমি আৰম্ভণিটো ডিসকাস কৰিছো এই প্ৰটিনৰ ডেফিচিয়েন্সিটো থাকিব পাৰে এনেকুৱা মানুহক 100% প্ৰডাক্টটো আপুনি দিব পাৰে বাচ্চাক দিব পাৰে 5 বছৰ ওপৰ যদি বাচ্চা হয় ডেইলি আপুনি দুটা ক্যাপসুল দিব পাৰে যদি ক্যাপসুল ফৰ্মত লব পৰা নাই আপুনি পাউডাৰ কৰিও দিব পাৰে বয়সস্থ মানুহক দিব পাৰে যদি এনাৰ্জি লেভেল আৰু নিউট্ৰিশন লেভেলটো মেইনটেইন কৰিব বিচাৰিছে তেতিয়া হলে দিব পাৰে এই প্ৰডাক্টটো এজ এ হোল কোৱা হয় আপোনাৰ ফ্যামিলি ভিতৰত যদি প্ৰতিজন মানুহ 5 বছৰৰ ওপৰত হয় এজ গ্ৰুপৰ হয় প্ৰতিজন মানুহে প্ৰতিজন ফ্যামিলি মেম্বাৰে কিন্তু এই প্ৰডাক্টটো ইউজ কৰিব পাৰে
আমাৰ এই প্ৰডাক্টটো FSSAI ৰ পৰা এপ্ৰুভ প্ৰডাক্ট হয়। FSSAI টো কি হয়? ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া। এইটো এটা গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হয়, চৰকাৰী সংস্থা হয়। FSSAI ৰ কামটো কি হয়? যিমানখিনি খোৱা বোৱাৰ বস্তুবিলাক লঞ্চ হয় মাৰ্কেটত, খোৱা বোৱা বস্তুবিলাকক এক্সামিন কৰি এইটো এপ্ৰুভ কৰাৰ কামটো কৰে। তাৰ পৰা যদি এপ্ৰুভ প্ৰডাক্ট হয় তো ডেফিনেটলি 100% ছেফ প্ৰডাক্ট হয়। আপোনালোকে এইটো 100% ইউজ কৰিব পাৰে আৰু বেনিফিটখিনি ল'ব পাৰে। এতিয়া অলপ টাইপছ অফ কাষ্টমাৰ আমি চাই লৈছোঁ, প্ৰডাক্টৰ বিষয়ে শিকিলোঁ, কিন্তু এতিয়া আমাৰ নেক্সট কামটো ক'ত হ'ব? মাৰ্কেটতে হ'ব। মাৰ্কেটত আমি কাক দিম? আমি কাষ্টমাৰখিনি চাই ল'ম, কাৰণ এইটো সেকশন আমি প্ৰডাক্ট ট্ৰেইনিঙত কেলে এড কৰিলোঁ? কাৰণ চাই লওক, আপুনি এতিয়া আপোনাৰ লগত প্ৰডাক্ট নলেজটোও আছে, বিজনেছটোতো আপুনি কৰি আছে, বিজনেছত আহিলে প্ৰডাক্টটো গৈ যদি আপুনি সঠিক কাষ্টমাৰক নিদিয়ে, তাৰমানে আপোনাৰ টাৰ্গেট কাষ্টমাৰটো আপুনি যদি নাজানে, তেতিয়াহ'লে কিন্তু আপোনাৰ ৰেজাল্টটো কম পাব, ৰেজাল্ট মেক্সিমাম ৰেজাল্ট নেপায়, আৰু মেক্সিমাম ৰেজাল্ট নেপালে কিন্তু আপোনাৰ বিজনেছ ভলিউমত এইটো ইফেক্ট কৰিব। সেইটো কাৰণে আমি টাইপছ অফ কাষ্টমাৰটো অলপ চাই লওঁ। তিনি টাইপৰ কাষ্টমাৰ আপুনি মাৰ্কেটত পাব। ফাৰ্ষ্টটো হ'ল A কেটেগৰী। A কেটেগৰীটো হ'ল আমাৰ যিবিলাকৰ হেল্ডি হয়, তাৰমানে একো প্ৰব্লেম ষ্টাৰ্ট হোৱা নাই, একো ইছ্যু নাই বডিত। ছেকেণ্ড কেটেগৰীটো হ'ল B কেটেগৰী। B কেটেগৰীটো হ'ল যে সৰু সুৰা বেমাৰবিলাক আৰম্ভ হৈ গৈছে, সৰু সুৰা প্ৰব্লেম আৰম্ভ হৈ গৈছে। আৰু লাষ্টৰ যিটো C কেটেগৰী, সেইটো হ'ল ক্ৰিটিকেল পেচেণ্টৰ। ক্ৰিটিকেল পেচেণ্টটো হ'ল চিৰিয়াছ পেচেণ্ট, চিভিয়াৰ, বহুত বেছি চিভিয়াৰ অৱস্থাত আছে, কিছুমান পেচেণ্ট হস্পিটেলাইজ হ'ব পাৰে। সদায় মনত থব, আমাৰ যিটো টাৰ্গেট কাষ্টমাৰ হয়, এইটো কিন্তু A আৰু Bৰ মাজতে থাকিব লাগে। Cটো কিন্তু ইলনেছ কেটেগৰী, আৰু আমি সদায় কওঁ যে আমাৰ প্ৰডাক্টখিনি ৱেলনেছ কেটেগৰী প্ৰডাক্ট হয়, কাৰণ আমি ৱেলনেছ ইণ্ডাষ্ট্ৰিটো বিলং কৰোঁ। সেইটো কাৰণে ৱেলনেছৰ প্ৰডাক্টটো লৈ ৱেলনেছত যদি কাম কৰে, আপোনাৰ টাৰ্গেটটো যদি